Hi guys, good morning. আজি ভিডিঅ'টো বিছনাৰ পৰা আৰম্ভ কৰিছোঁ। মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে। আশা কৰোঁ এই বিহুৱে সকলোৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক। মাঘ বিহুৰ শুভেচ্ছা জনাইছিলোঁ। কাৰ ঘৰত কি পিঠা বনাইছে ক'ব দেই, কমেণ্ট কৰি জনাব। মাঘৰ পিছত পিঠা বনোৱাই নাই, আজি খুন্দিমগৈহে। বিছনাৰ পৰা উঠাই নাই, 7:30 হ'ল। উঠিম আৰু এতিয়া ঠাণ্ডা লাগি আছে। উঠো আৰু দেই। শুই উঠাৰ লগে লগে আৰু কামৰ পৰা আজৰি নাই, ৰ'বলৈ মানে সময় নাইকিয়া হয় আৰু। হ'লে জলফাই গছত শেষ হৈছে কেতিয়া মাহত মানে মাঘৰ পাছতীয়া অলপ মাঘত এতিয়া শেষেই হ'ব মানে, কাৰণে পকি গৈছে আৰু অলপ নিমখ দি জুবিয়াই থৈছিলোঁ, তেতিয়া ৰ'দত দি দিওঁ। আজিয়ে কাইলৈ ৰ'দত দিম, তাৰপাছত পৰহিলৈ মানে ভৰাই দিব লাগিব বৈয়ামত। পানী বহুত হৈ গ'ল, নিমখৰ পানী বহুত লাগিব। এইফালে আমাৰ অনুত পলে মোৰ লগত ঘৰ মুচিবলৈ আহিছে। মই ভিতৰৰ এইফালে ভাত খাবলৈ আহিছোঁ। সি ভাত খাই জল্দি ভাত খালে আৰু ভাত খাই পূৰা লাগি গৈছেগৈ। এইফালে মোৰ আচলতে সি ভিডিঅ' কৰিলে সি পলাব, সেইটো কাৰণে মই খিৰিকী ফালেদি গৈ তাক ভিডিঅ' কৰিছোঁ দেই। কেনেকুৱা মোহাৰিছে। ভাগিনটো থাকিলে সেইটো কাৰণে ভাল আৰু। গা ধুই মেলি এবাৰ আজৰি হৈ গ'লোঁ। দেখিছে নাই, গৰু আহি ফুকি কৰিলে আমাৰ দেৱাৰখনকে ভাঙি পেলালে, দেখিছে। বাৰীৰ সেই শাকনি বাৰীৰ যিখন জপনা আছিলে সেইখন ভাঙি পেলালে। তো ইয়াত মায়ে দি থৈছিলে খেৰ সূতাখিনি দেই, খেৰ সূতা লৈ থৈছিলে, সেইখিনি দি থৈছিলে। গৰু সোমাই সেইখিনিও খালে, গোটেইখিনি খালে। তাৰপৰা সেইফালে আলু দিয়া আছে, আলুখিনিও খালে। এতিয়া আমি ইয়াৰে মুঠিটা লৈ যাব লাগিব। আমাৰ মাঘৰ বিহুৰ এটা পৰম্পৰা আছে যে মাঘৰ পাছত যেতিয়া ফাগুণ আহিব, ফাগুণৰ পাছত যেতিয়া চ'ত আহিব, চ'তত আহে কি বৰদৈচিলা আহে। সেই বৰদৈচিলাক আমি ৰখাবৰ কাৰণে, যাতে আমাৰ গছ গছনিও ভালদৰে ৰাখে, আমাৰ ঘৰ দুৱাৰকেইটা ভালদৰে ৰাখে, সেইকাৰণে কি কৰে আচলতে এই এনেকুৱা খেৰসূতাৰ মানে, খেৰসূতা বুলি নহয় মানে, এনেকৈ লৈ থোৱা খেৰে ঘৰটোহেঁত বান্ধে মানে। কয় যে মাৰ ঘৰলৈ নাযাবি, বাপেৰ ঘৰলৈ নাযাবি, ঘৰতে থাক বুলি মানে বৰদৈচিলাক তেনেকৈ কৈ পিনি মানে ঘৰৰ খুটা, তাঁতৰশাল যদি থাকে তাঁতৰশাল, ঢেঁকী আৰু বাৰীখনৰ গছ গছনিবোৰ মানে তেনেকৈ বান্ধে। এতিয়া আমি অনুত পলে মই দুইটা আহিছোঁ। ইয়াৰ এতিয়া এটা মুঠি এটা ল'ম, মুঠি এটা লৈ আৰু আমি আমাৰ গোটেই ঘৰৰ যিবোৰ গছ আছে মানে, গোটেইবোৰ নহয় মানে, কোনোবা এটা জাতৰ এজোপাহে যেনিবা। এতিয়া আমাৰ যেনিবা জলফাই গছ দুজোপা আছে, দুজোপা মানে এজোপাতহে বান্ধিম আমি মানে। তামোল গছো আমাৰ আছে, তামোল গছো মানে এজোপাতে বান্ধিম। তেনেকৈ আমি সেইখিনি বান্ধোগৈ ব'লক। আপোনালোকৰ সেইফালে তেনেকুৱা নীতি নিয়ম আছে নাই ক'ব দেই। আমাৰ এইফালে এনেকুৱা আছে, আৰু বহুতো নীতি নিয়ম আছে আচলতে। তাৰ ভিতৰতে এইটো এটা মানে এনেকৈ গছ বন্ধা নিয়ম এটা আছে দেই। বিহুত মাৰক কিছিলে নোৱাবলৈ নাযাবি, ঘৰ দুৱাৰ ভালদৰে ৰাখি যাবি। মাঘৰ বিহুত মাৰ ঘৰলৈ মাৰক নোৱাবলৈ বৰদৈচিলা হৈ নাযাবি। এইডাল আছিলে আমাৰ যোৱা বছৰ বন্ধা, যোৱা বছৰ বান্ধি থোৱা এইটো পাকটো আছে, এতিয়াও ধুনীয়াকৈ লাগি আছে। এইবাৰ আমাৰ গোহালিটো বান্ধিছে। সিফালে আছে ছাগলীৰ গঁৰালটো, আৰু এইটো আছে আমাৰ গোহালিটো। অনুত পলে বান্ধিছে এবাৰ। এইফালে আমাৰ নান্না মুন্না দুটা আছে, দেখিছেনে? সি দুটা মাকহঁত আহিছে, শুনে মাকহঁতৰ মাত শুনি চিঞৰিছে। হৈছে ন অনুত পল? অনুত পলেহে জানে বান্ধিব পাৰিছেনে নাই। বান্ধিব পাৰিলে হৈ গ'ল। ব'লক এতিয়া আমি বাৰীৰ ভিতৰলৈ যাওঁ। লৈ আকৌ খেৰখিনি বাৰীলৈ যাওঁ। এইফালে দেখাম দেই, একদম ধুনীয়া ভাল বস্তু এটা দেখাম। এইফালে চব আহিছে, সেই দুজনী আহিছে। আৰু এতিয়া সেই তাত গঁৰালত সোমাই থকা দুটা মাকজনী অহাই নাই। ইয়াৰ নাম কি আছিলে? পুষ্পা। ইয়াৰ নাম পুষ্পা। আৰু এটা আছে ৰাজু ভাই। ৰাজু ভাইটো কোনটো আছিলে? এইটো আছিলে ন, ৰাজু ভাইটোৱে। সেইটো আছিলে নি ৰাজু ভাই? এতিয়া মই তাঁত বৈ আছিলোঁ দেই, তাঁত বৈ থাকোঁতে শুনিছিলোঁ এই গোটেই ছাগলীকেইটাৰ লগত লৈ লৈছে, 4টা 6টা ছাগলী লৈ লৈছে। তাৰপিছত নাম দি আছে, আৰু কিবা কিবি নাম দিছিলে, মই পাহৰিলোঁ। অকল ৰাজু ভাই আৰু পুষ্পাহে মোৰ মনত থাকিল। গাখীৰ খাবলৈ দে, সেইটো অকলে খাই আছে।
ব'লক এবাৰ বাৰীৰ ভিতৰলৈ যাওঁ বাৰীৰ ভিতৰত গৈ গছ কেইজোপামান বান্ধি লৈ তাৰপিছত আকৌ এতিয়া মাঘৰ বিহুৰ ভোজটো যোগাৰ কৰিছে ভোজৰ খোলাৰ পৰা আহিবগৈ লাগিব এপাক ঐ অনুৎপলা আহিছোঁ বাৰীখন এই কলগছ এতিয়া মনত পৰিছে এটা নাম বোলে বাহুবলী কোনটো এতিয়া মই খালি চিনি নাপাওঁ নামকেইটা শুনি আছোঁ আৰু ক'লা বগাটোৰ নাম হেনো বাহুবলী হেনো জানো ডাঙৰ হৈ কিমান বাহুবলী হয় তেতিয়াহে দেখিম আৰু তামোল গছ বান্ধিব লাগে পাইছেগৈ এইবোৰে ছুটি হ'ল মাঘৰ বিহুত মাক নোৱাবলৈ নাযাবি আমাৰ গছ গছনিবোৰ ভালদৰে ৰাখিবি ফল ফুলবোৰ নষ্ট নকৰিবি হৈ গ'ল এইবাৰ বান্ধিম পইচাৰ গছ আহক এইফালে চাম পইচাৰ গছ বান্ধিছে এইবাৰ দেই পইচাৰ গছটো লৈ যাব লাগিলে সেই নিবই নেকি ঠিকনা নাই এডাল ছিগিয়ে থাকিলে প্ৰথমতে এডাল বনাই লৈছিলোঁ সেইডাল বান্ধিবলৈ লওঁতেই ছিগি থাকিলে বৰদৈ চিলাই লৈয়ে যাব নি পইচা গছজোপা ঠিকনা নাই এইবোৰ মানে আমাৰ চুটি ধান গছৰ আছিলে এইবোৰ সেইকাৰণে দিগদাৰ কৰিবলৈ অকণমানি এজোপাত বান্ধোগৈ এবাৰ সেইজোপাত নহ'ব সৰু এজোপাত বান্ধো একেবাৰে সৰু জোপাটো বান্ধিবলৈ বেয়া হয় মানে একেবাৰে টিকলিজোপাত বান্ধিবলৈও বেয়া হয় বৰ ডাঙৰ জোপাত বান্ধিবলৈও আচলতে দিগদাৰ হয় সেইকাৰণে বান্ধি দিছোঁ এনেকৈ অকণমান সৰু এজোপাতে এবাৰ বান্ধি লওঁ তামোল গছত বান্ধিলোঁ খাচী গছত বান্ধিলোঁ আমাৰ কমলা গছ এজোপা আছে কমলা গছজোপাত এবাৰ বান্ধি আহোঁ ব'লক এইখিনি চাচি গছ লগাই থোৱা আছে ডাঙৰে খোৱা নাই কলি ৰুই থোৱা আছে ডাঙৰ ডাল এটাতে বান্ধি থৈ দিওঁ আৰু বৰ তললৈ সোমাবগৈ নোৱাৰোঁ ডাল এটাতে বান্ধি থৈ দিওঁ বেলেগ এজোপাত বান্ধোগৈ আম গছত এতিয়া কেনেকৈ বান্ধিম আম গছৰ পুলি এটা হৈ ফালে আছিলে পুলিটোতে বান্ধোগৈ আৰু নেমুজোপাত বান্ধি থৈ যাওঁ নেমু এইফালে কলগছ এজোপাত বান্ধি এইজোপাতে বান্ধো চব এফালৰ পৰা মানে বাৰীত যিমান গছ আছে চবতে বান্ধি যাম আৰু হৈ গ'ল এইফালে কি তেজপাতৰ গছ এজোপা আছে তেজপাতৰ গছজোপাত বান্ধিগৈ হওক খোজকাঢ়িব নাজানো কি হ'ল পালোঁ আৰু এইফালে নুনীজোপা আছে নুনীজোপা অৱস্থাই নাই পিছে তথাপি বান্ধি থৈ যাওঁ আৰু চুকা টেঙাজোপাত বান্ধি নে চুকা টেঙা এজোপাত বান্ধি নুনীজোপাতে বান্ধি যাওঁ আহি থকা কপা গছজোপাত বান্ধিব লাগিব নহয় মই ওলাইছোঁ তুমি বেগ কেইবাৰ কৰিম তই সেইবিলাক গ'লেগৈ দে মাহী কেনে নহয় এতিয়া চল কপাহ কুঁহিয়া যি আছে চবতে বান্ধি যাওঁ একেবাৰে বৰদৈ চিলাই কুঁহিয়াৰজোপা সঁচটো লৈ নগ'লে হৈছে আৰু মোক জুপি একেবাৰে তুলিছে যে বৈ এইবাৰ আহি গ'ল আমাৰ কি ওচৰলৈ চতিয়া নজোপা হৈ বান্ধিব নোৱাৰি চতিয়া ন ইমান সকলোডাল বান্ধিব পাৰিলে বান্ধিম আৰু নোৱাৰিলে নোৱাৰোঁ নাবান্ধো আকৌ হেৰি শেৱালিবোৰ বান্ধিব লাগিব এয়া গৈ আছে আমাৰ বাহি এইপিনে আহি আছোঁ আম গছত ৰুবলৈ সেইটো এজোপা আম গছ আছিলে এইটো টেঙা সেইটো নিবান্ধো এইটো ইয়াত আছে এজোপা ক'ত আম এজোপা মিঠা আম এজোপা এইজনী আমেই বিচাৰি নাপাওঁ আম গছ ক'ত আছে এইজোপা
এইজোপা আমাৰ পুলি এটা আছে, পুলিতে বান্ধি দিছোঁ। আৰু কি আছে? আৰু মধুৰিজোপা বান্ধিছোঁ আহোঁগৈ। মধুৰি এজোপা আছে। মধুৰি ক'ত আছে? মধুৰি ফালে আছে। তেতিয়াহ'লে গৈ থাকক গাইছ। আইও মা পিনাবাই এখন কুন্দুলি বাৰী কুন্দুলি ভান্ডা কুন্দুলিও আনিব। এইজোপা বিলাতী মধুৰি এইজোপা আচলতে মধুৰিজোপা আমাৰ বহুত দিনতে 4-5 বছৰমানৰ আগতে আমাৰ ভণ্টি গৈছিলে। এই 15 আগষ্টত আমাৰ আমগুৰি মিনি ষ্টেডিয়ামত 15 আগষ্ট পাতিছিলে। তেতিয়া গৈছিলে, তেতিয়া যাওঁতে এই পুলিটো তাইক দি পঠাইছিলে। আচ্ছা, এবাৰ মানে ডাঙৰ হৈছিলে, তাৰপিছত আকৌ ছাগলী আহি খাই দিলে। খাই দিয়াৰ পাছত আকৌ এতিয়া ডাঙৰ হৈছে, ইমানটো হৈছে। এই খাইতে পুলিটো কিমান ডাঙৰ হৈছে? ইমানটো হৈছে আৰু কেতিয়াকৈ লাগিব পাৰে জানো। এইটো বিলাতী বগৰী, বিলাতী বগৰী নহয়, বিলাতী মধুৰি। বগৰী বুলিয়ে মুখলৈ আহি গৈছে। এতিয়া মই কিবা এটা দেখাম দেই আপোনালোকে, গাইজ চাব দেই। এইজোপা আছিলে আমাৰ হ'ল তুলনি বিয়া হ'লে মানে কল পুলি ৰুৱে। এইখিনি যে আছে ভীমকলখিনি, এইখিনি মোৰ দৰাটোৰ সঁচ। দেখিছেনে কিমান পোৱালি হৈ গ'ল? চাগে নি ব'লক এতিয়া আগফালে যাওঁ। আগফালে আমাৰ কিবা কেইজোপামান গছ আছে। আমাৰ গছ বন্ধা পৰ্বটো ইমানতে সামৰিছোঁ। এবাৰ আগফালে বান্ধি লৈ এতিয়া আমি য'ত আমাৰ ভোজ সিজাই আছে, আমি তাত আপোনালোকক দেখামগৈ। এইফালে চাই দিয়া ঠিক কেনেকৈ বান্ধ। এইফালে আমাৰ মাংসটো আনিছে। এইফালে আৰু এটা ঠিক কৰি আছে, দেখাই আনিছে ৰ'বা আপোনালোকক। এইফালে এটা, এইটো কি হয়? ব্ৰইলাৰ নে কুকুৰা? কুকুৰা এইটো। এইফালে বনাই আছে নিচাই। নিচা হৈছেগৈ নে? এইফালে ধুনীয়াকৈ বনাই আছে। ভিডিঅ' কৰিছোঁ আকৌ আপোনাক। এইফালে দালি বনাই আছে, উতলি আছে। এইফালে ভাত হৈ গ'ল নি ইয়াত এবাৰ? ভেলাঘৰটো এইটোৱে আৰু ল'ৰাখিনিয়ে বনালে। ওপৰটো ৰাতিলেহে ঠিক হ'ব। এতিয়া এনেকৈ আছোঁ। এইফালে শাক পাচলি এইফালে কাটি আছে ল'ৰাখিনি। এইফালে আমাৰ মনু বাইদেউ এইফালে পচলা কাটি আছে জলকীয়া ভাজিৰ কাৰণে। আহিলোঁ ইয়ালৈ শাক কাটিবলৈ, আহি ৰান্ধনি হৈ গ'লো দেই। মাছ ভাজি আছে। এইফালে আমাৰ গাঁৱৰ দাদাহঁতে এইবোৰ মেজিটো ঠিক কৰি আছে, আৰু এইফালে সৰু সৰু পোৱালিখিনি আনি দিছে। আমাৰ মেজিটো এইবাৰ এনেকৈয়ে আৰু দেই। এইফালে আমাৰ এইটো মেজিটো হৈ গ'ল তুলি। ইমান দুখ সৰু ল'ৰাখিনিয়ে আৰু লগ লাগি কৰিছিলে। ডাঙৰখিনি এতিয়া খৰিখিনি ফালি দিলে, প্ৰথমতে উলিয়াইছিলে সৰুখিনিয়ে। এইটোৱে আমাৰ মেজি। এইবছৰলৈ আৰু এনেকৈ পঠিয়াম। এইফালে আমাৰ দুজনী ষ্টাইলিছ বাইদেউ চেল্ফি উঠিছে। সিহঁতে চেল্ফি উঠি লওক। এইটো এইফালে সকলো ৰাইজে খাই আছে। মিলি গ'ল আকৌ, মানে প্ৰথম খোৱাটো হৈ গ'ল, আকৌ এতিয়া পাছৰ খোৱাটো হ'ব আৰু ৰান্ধনি কৰিব লাগিব এতিয়া। হ'ব আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰি দিব দেই। যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।